গেট খুললো। এতিয়া 4টা 31 হ'ল। সেই হিৰক আহি পাইছে। এইফালে আৰু এটা আহি আছে। ইয়াৰ হাৱাই চেণ্ডেল পিন্ধিয়ে যাব মই জোতা। আমি যি উঠছো পোহৰে হোৱা নাই। এইটো যোনটো আছে আন্ধাৰ, এয়া নাই আমি উঠা আন্ধাৰ। এয়া বাঁহ, এয়া ইয়াৰ এই পেটলাৰ এই দেহা সৰাব লাগিব আমি। এইটো আমাৰ বছ। বছ মন্দিৰ পালো আহি পোহৰে হোৱা নাই না, দেখাই নাপায় সেইটো মন্দিৰ। অৱস্থা পোহৰ জনাও চুকাৰ মেইন পইণ্ট। আমি কিমান আহিলো? 4 কিলোমিটাৰ আহিলো ন। আজি আমাক এৰিয়াইছে দুটাই আগত এডভান্স মাৰছি। আজি হিৰকে পাৰিলে। আজি আমি মেইন পইণ্ট পাই গ'লো না। আমি ইয়াৰ পৰা ঘূৰোঁ সদায়। ইয়ালৈকে 4 কিলোমিটাৰ হৈ যায়। এইখন এখন দলং, এইফালে মডেল হস্পিটেল এখন আছে, এইফালে যায়। এই ঘূৰিলোঁ আমি। এতিয়া আকৌ 4 কিলোমিটাৰ আমাৰ বাকী আছে। পোহৰ হ'ল দে কিবাকে। পাইছা না? পাইছা নাই? বছ আগত আজি। বছে আজি হাফ পেণ্ট পিন্ধি আহিছা নেকি? বা জোতা কেতিয়া আহিব? পৰহি। জোতা পিন্ধাৰ পিছত আৰু পাত্তাই নাপায় আমাৰ। কি ধুনীয়া পৰিৱেশ। হিমালয় আয়ুৰ্বেদিক বোলে। কিবা ঔষধ বেচা মানুহ আহিছে ৰাজস্থানৰ পৰা। দৌৰা 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 দৌৰা। আমি শিলগুটি মন্দিৰ পালো আহি। এনেকুৱাকৈ আজিকালি দেখাই নোপোৱা হ'ল। বালুকালিয়াৰ পৰা মাজাৰ এইটো মাজাৰ নহয়, এখন মাদ্ৰাছা। এইখনহে গাঁৱৰ মেইন বস্তু, আড্ডা দিয়া। এডাল এডাল ডাঙৰ গছ, এই গছডালৰ কাৰণে বহুত চৰাই চিৰিকটি আছে। শুনক কি ধুনীয়া চৰাই মাত। প্লিজ এই গছডাল নকাটিব দেই কোনো। এই চৰাই পৰা মছজিদ এইটো নিৰ্মীয়মান অৱস্থাত। এইটো হোৱাৰ পিছত আৰু ধুনীয়া লাগিব। আমাৰ মহাজন, যুৱ মহাজন। গুড মৰ্ণিং। কিবাকে উঠিল দে ইহঁত। এইটোটা মুকেশ ভাই। চাওঁ চাওঁ চাওঁ, ইমান ঠাণ্ডা হে। লাজে লাগে। আহি আহি আমাৰ গাঁৱৰ মন্দিৰ, শিৱ মন্দিৰ পালোঁ। এইফালে আমাৰ গাঁৱত যায়, এতিয়া নাযাওঁ কিন্তু। আমাৰ এটা কি আছে, পইণ্ট আছে না। আমাৰ এটা পইণ্ট আছে, এই পইণ্টটোলৈকে আমি গ'লেহে আমাৰ ক্লিয়াৰ হ'ব। পইণ্টটো ক'ত? আউলেচুকা। দে ব'ল আউলেচুকাত লগ পাম আৰু। আহি পালোঁ আমি পঢ়া LP স্কুল। এইফালে আছিল বাৰু, এতিয়া বহুত উন্নত হ'ল।
হা আহি পাইছি কিবাকে পাইছা দে যা ইয়াক চেণ্টাৰৰ পৰা লৈ আহোঁ বল আহিলে ফাইনেল ডেষ্টিনেশ্যন পালোঁ আহি আমি এই আমাৰ গাঁৱত সোমালোঁ আৰু মই বছৰটো আজি পাত কাটি লৈছোঁ ৰাতিলৈকে আমাক মাতে নেকি চাব লাগি ফাইনেল ডেষ্টিনেশ্যন পালোঁ বাই বাই ফ্ৰেণ্ডছ আকৌ কালি লগ পাম